আমি অখিল ভারতীয় চা মজদুর সংঘর আমার যেটো সাংগঠনিক নিয়ম মতে আমি প্রায় 3 বছর মোরে আমার সাংগঠনিক আলোচনা হয় সন্মিলন হয় আর নতুন কমিটি গঠন হয় আৰু আমি 3 বছৰত কি আমি কৰিব পাৰিলোঁ নোৱাৰিলোঁ সেই গোটেইখিনি আমাৰ আলোচনা হয় আৰু এই সময়ত দেখা গ'ল যে এই নতুন কোম্পানী অহাৰ পিছত সাংঘাতিকভাৱে শ্ৰমিকৰ ওপৰত জুলুম চলিছে আৰু তেওঁলোকে নতুন নতুন নিয়ম আনি লৈখিনি শ্ৰমিকক জুলুম কৰি তেওঁলোকক অত্যাচাৰ কৰিছে আৰু স্বাভাৱিকতে বিভিন্ন ধৰণৰ তেওঁলোকে প্ৰাপ্য যেটো আছে ঘৰ মেৰামতিৰ পৰা আৰম্ভ কৰি তেওঁলোকে পইচা কৰ্তন কৰি আছে 24 কিলো দিব নোৱাৰিলে গতিকে এই গোটেইখিনি কথাবিলাক আলোচনা আহিছে মেটাৰনিটি বেনিফিটটোক নিয়ম মতে নাপায় অস্থায়ী শ্ৰমিকে নিয়ম মতে মেটাৰনিটি বেনিফিট নাপায় এই গোটেইখিনি দাবীবিলাক লৈখিনি এটা আলোচনা হৈছে আৰু এই সময়ত যেটো চৰকাৰৰ যেটো দায়িত্ব চৰকাৰে হিমন্ত বিশ্ব শৰ্মাৰ যেটো চৰকাৰ এই চৰকাৰে যেটো দায়িত্ব ল'ব লাগিছিল তেওঁলোকে যেটো জমিনৰ পাট্টা মাটিৰ পাট্টা যেটো দিব লাগিছিল তেওঁলোকে মজুৰি বৃদ্ধি কৰাৰ কাৰণে যেটো ব্যৱস্থা কৰিব লাগিছিল এটো সম্পূৰ্ণৰূপে তেওঁলোকে ব্যৰ্থ হৈছে আমি দাবী জনাইছো ইয়াৰ পিছত পৰৱৰ্তী সময়ত আমি মাটি মজুৰি আৰু মৰ্যাদাক লৈখিনি আমি নৱেম্বৰৰ পৰা আমি ধাৰাবাহিকভাৱে এই আন্দোলন আৰু মজবুত কৰি লৈ যোৱাৰ কাৰণে আমি প্ৰস্তাৱ আমি গ্ৰহণ কৰিছো স্বাভাৱিকতে এইটো ক্ষেত্ৰত বিজেপি গভৰ্ণমেণ্টে 2018 চনতে তেওঁলোকে কৈছিলে যে 351 টকা তেওঁলোকে মজুৰি দিব সবেই দাৱল সংগঠন সংঘ সকলোৱে দাবী কৰিছিল 350 টকা তেওঁলোকে 1 টকা 33 পইচা তেওঁলোকে বেছিকৈ দেখুৱাইছিল আৰু সেই সময়ত আমি ধন্যবাদো জনাইছিলোঁ কিন্তু আজিলৈকে 350 টকা মজুৰি এতিয়ালৈকে নাপালে আৰু ইয়াৰ মূল কথাটো হৈ গ'ল যে বিজেপি গভৰ্ণমেণ্ট আজি তাৰিখত চাহ বাগানৰ মালিকসকলৰ দালালি কৰি আছে যাৰ কাৰণে আজি মুখ্যমন্ত্ৰী নিজেই যেহেতু চাহ বাগানৰ মালিক হ'বলৈ গৈ আছে তেওঁৰ পৰিয়ালৰ সম্পত্তি তেওঁলোকে বৃদ্ধি কৰিবলৈ গৈ আছে স্বাভাৱিকতে তেওঁলোকে এই মজুৰিৰ পৰা তেওঁলোকে এই বিৰত হ'বলৈ গৈ আছে আৰু 9 বছৰ আজি বিজেপি গভৰ্ণমেণ্ট হোৱাৰ পৰা 9 বছৰ তেওঁলোকে কোনো ধৰণৰ মজুৰি বৃদ্ধি কৰা নাই অকল চাহ শ্ৰমিকৰ নহয় অন্যান্য শ্ৰমিকবিলাকৰো তেওঁলোকে মজুৰি বৃদ্ধি এতিয়ালৈকে কৰা নাই চাহ বাগান বিক্ৰী হোৱাটো অন্য কথা চাহ বাগান এইটো আগৰ পৰাও হৈ থাকে মালিক এইটো বদলি হৈয়ে থাকে ডেফিনেটলি কোম্পানী সেইটো বদলি হৈ থাকে কিন্তু এই সময়ত তেওঁলোকে যেটো কোম্পানীবিলাক সৰু সৰু কোম্পানীবিলাক যেটো লৈছে এই ক্ষেত্ৰত এটা কথা একদম ক্লিয়াৰ যে যিবিলাক এতিয়া লৈ আছে তেওঁলোকে বিশেষকৈ পলিটিকেল ৰাজনৈতিকভাৱে জড়িত ব্যক্তিবিলাক লৈ আছে যাৰ কাৰণে বাগানত তেওঁলোকে শ্ৰমিকক বেছি শোষণৰ হেৰিটো বাঢ়িছে আগতকৈ আৰু এই সময়ত তেওঁলোকে বাগান যেটো বিক্ৰী হৈছে এইটো কোনো ক্ৰাইচিছ নহয় আৰু বাগানত কোনো ধৰণৰ ক্ৰাইচিছ নাই যোৱাটো সময়ত হয়তো প্ৰডাকশ্যনটো কেইমাহ কমিব পাৰে কিন্তু চাহ পাতৰ যেটো ৰেট এইটো আজি তাৰিখত আগৰ যেটো ৰেট আছিল তাতকৈ বহু গুণেই এটা ছুপাৰ প্ৰফিট এই বছৰ পাইছে তেওঁলোকে